বন্ধুসকল, গাঁৱৰে বোৱাৰী সপোন সুন্দৰী মই ৰীণাই আপোনালোকৰ মাজলৈ লৈ আহিছে এটা নতুন ভিডিঅ'। আৰু পেলনি সামগ্ৰীবোৰক আমি কেনেদৰে মেকঅভাৰ দি নতুনত্ব ৰূপ দিব পাৰোঁ তাৰে সামান্য প্ৰয়াস কৰিছোঁ মই। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তেন্তে কিছু মই কথা ক'বলৈ বিচাৰিছোঁ। সমগ্ৰ বিশ্ব এতিয়া কৰোণা ভাইৰাছৰ আক্ৰান্তত বহু লোকৰ মৃত্যু ঘটিছে, বহু হাজাৰ আচলতে মৃত্যু ঘটিছে আৰু বহু হাজাৰ লোক এতিয়াও আক্ৰান্ত হৈ আছে। গতিকে আমি নিজকে সদায় সাৱধানতাৰ মাজত আমি ৰাখিব লাগিব, চাফ চিকুণৰ মাজত আমি নিজকে বচাই ৰাখিব লাগিব। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যি এটা লকডাউনৰ যি সিদ্ধান্ত দিলে 21 দিনৰ কাৰণে, আজিতো দ্বিতীয় দিন। গতিকে আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই সিদ্ধান্তক আপোনালোকে সঁহাৰি জনাওক, কাৰণ আপোনালোকৰ সঁহাৰিয়ে আমাৰ প্ৰত্যেকজন মানুহৰ জীৱন জীয়াই তোলাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। গতিকে আপোনালোকে আমাৰ কাৰণে যিসকল চিকিৎসকে আচলতে ইমান কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি নিজকে মৃত্যুৰ উপত্যকাত ঠেলি দি তেওঁলোকে আমাৰ ৰোগীক সুস্থ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে। তাৰ মাজতে বহু চিকিৎসক মৃত্যু হৈছে। গতিকে আপোনালোকে সেই চিকিৎসকসকলৰ কষ্টক অকণমান লাঘৱ কৰিবৰ কাৰণে আপোনালোকে নিজে সদায় সুস্থ হৈ থাকিবৰ কাৰণে আপোনালোকে নিজক চাফ চিকুণৰ মাজত ৰাখক, সাৱধানতা অৱলম্বন কৰক। তেতিয়া আপোনালোক সুস্থ হৈ থাকিব, লগতে সমাজখন সুস্থ হৈ থাকিব। আৰু এই হাজাৰ লোকৰ মাজত যি আক্ৰান্তই বেৰি ধৰিছে, সেই আক্ৰান্ত লাহে লাহে কমিবলৈ ধৰিব। গতিকে আপোনালোকে সুস্থ হ'বলৈ আপুনি নিজক বচাবলৈ চেষ্টা কৰক। ঘৰত থাকক, ঘৰত ভাল লগা কামবোৰ কৰক, প্ৰিয় মানুহৰ সৈতে কথা বতৰা পাতক, আৰু যিখিনি সময় আপোনালোকে ঘৰ পৰিয়ালৰ সৈতে কটাব পৰা নাছিলে সেই সময়খিনি এতিয়া 21 দিনত একেলগে কটাওক। আৰু আশা ৰাখিছোঁ আপোনালোকে প্ৰধানমন্ত্ৰী দিয়া সেই সিদ্ধান্তক আপোনালোকে সঁহাৰি জনাব, আৰু আপোনালোক সুস্থ হৈ থাকিব। আপোনালোক সুস্থ হৈ থাকিলে সমাজ সুস্থ হৈ থাকিব আৰু সমগ্ৰ বিশ্ব সুস্থ হৈ থাকিব। তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা বিয়াৰ বটল হয়, যিটো বিয়াৰ বটল আচলতে এতিয়া ৱেষ্ট বটল হিচাপে পৰি আছিলে। আৰু এই বটলটো মই মেকঅভাৰ দিবলৈ আৰম্ভ কৰিছোঁ। মই মেকঅভাৰত ব্যৱহাৰ কৰিবলৈ টিউব থকা ফেভিকল ইউজ কৰিছোঁ। তাৰ উপৰিও মই সৰু কিছুমান গল্ডেন কালাৰৰ মুকুতা লৈছোঁ। ব্যৱহাৰ কৰা অন্য এবিধ সামগ্ৰী হৈছে এই ব্ৰাছডাল, আৰু এই ব্ৰাছডালেৰে মই বটলত ফেভিকল সানিম। এই ব্ৰাছডালেৰে মই এনেদৰে ফেভিকলখিনি বটলটোত সানিয়ে আছোঁ। আৰু আধা আধি হৈ গৈছে আচলতে। বিশেষকৈ মোবাইল ষ্টেণ্ড নথকাৰ কাৰণে মোৰ কিছু অসুবিধা হৈছে, যাৰ ফলত মই এফালে মোবাইলটো লৈ ভিডিঅ' কৰি আছোঁ আৰু আনফালে মই ব্ৰাছডালেৰে ফেভিকল সানি আছোঁ। গতিকে আপোনালোকক সম্পূৰ্ণ মই ভিডিঅ'টো দেখাব পৰা নাই, তথাপিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আপোনালোকে চাই থাকিব। গল্ডেন মণিৰ তলত মই হোৱাইট কালাৰৰ এনেকৈ মণি ব্যৱহাৰ কৰিছোঁ সৰু সৰু, আৰু মই চাইজটো সৰু লৈছোঁ। আৰু এনেধৰণৰ পেকেটত এনেধৰণৰ পেকেট কিনিলে আচলতে যথেষ্টখিনি আচলতে মণি পোৱা যায়, যাৰ কাৰণে আমাৰ খুব সুবিধা হয়। এয়া অকণমান ডাঙৰ চাইজৰ মই বগা মুকুতা লৈছোঁ, আৰু এয়া দেখিছে বটলটোত মই এনেদৰে ফেভিকল লগাই এটাকৈ মুকুতা মই লগাই গৈছোঁ। বটলটোত বগা মুকুতাখিনি লগাই মেলি ৰেডি হৈ গৈছে। কালাৰৰ মুকুতা আৰু হোৱাইট কালাৰৰ মুকুতাখিনি মই ব্যৱহাৰ কৰি, এই দেখিছে নহয় তলৰ মাজভাগত য'ত পূৰা সম্পূৰ্ণ গোলপীয়া ৰঙৰ হৈ আছে, সেই জেগাডোখৰৰ মাজভাগত মই এই গল্ডেন কালাৰ আৰু হোৱাইট কালাৰৰ মুকুতাখিনি মিক্স কৰি মই লগাম। কাম আচলতে সম্পূৰ্ণ হৈ উঠিছে, আৰু এতিয়া মই ৰংটো অকণমান ডাঠ কৰি দিছোঁ, আৰু যিবোৰ ঠাইত আচলতে পাতৰ ৰং হৈ আছে সেইবিলাকতো পূৰা কৰি দিছোঁ। ইয়াত দেখিছে তলত এটা মুকুতা সৰি পৰিলে, গতিকে মই ব্ৰাছত অকল ফেভিকুইক লগাই মেলি এনেদৰে লগাই লৈছোঁ বটলত, আৰু এই পৰি গৈছে। বেলেগ এটা মুকুতা মই লৈছোঁ, লাহেকৈ মুকুতাটো মই লগাই দিছোঁ। এয়া সম্পূৰ্ণ হৈ উঠিছে। আকৌ মই ব্ৰাছেৰে য'ত য'ত পাতল হৈ আছে সেইবিলাক অকণমান ডাঠ কৰি দিছোঁ।
এয়া চাওক, পেলনীয়া বটলটো মই কেনেদৰে মেকঅভাৰ দি এক নতুন ৰূপ দিলোঁ। কোনোবাই ক'বনে এইটো বিয়াৰ বটল বুলি? আপোনালোকে এনেধৰণৰ পেলনীয়া বটলবিলাকক ব্যৱহাৰযোগ্য কৰি ড্ৰয়িং ৰুম নহ'লে বেডৰুমত সজাই পৰাই ৰাখিব পাৰে। ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? আশা ৰাখিছোঁ আপোনালোকে ভাল পালে, আৰু সেই আশাৰে আজিলৈ বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ'তে লগ পাম। ধন্যবাদ।